আপুনি যদি বেংগলোৰ থাকি পেলাই পিকনিক যাবলৈ মন কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাওক কাৰণ মোৰ আপোনালোকৰ কাৰণে এটা স্পেচিয়েল পিকনিকৰ প্লেন আছে। হাই গাইজ, গুড মৰ্নিং। হাই ৰিকি, গুড মৰ্নিং। কি খবৰ? বঢ়িয়া বঢ়িয়া, তোমালোকৰ কোৱা। আজি মানে মই আছো আছাম বাইকাৰ্ছ ব্ৰিগেডৰ লগত আৰু এওঁলোকে অহা 18 জানুৱাৰীত এটা মজা ৰাইড আৰু এটা মজা পিকনিকৰ প্লেন কৰি আছে। প্ৰেক্ষিবা গামোচা চামোচা মাতি আছে দেখোন, ক'বলৈ যায় নেকি? আজি আমাৰ ৰাইড এটা আছেতো, ব্ৰেকফাষ্ট ৰাইড। হয় নেকি? তুমিতো জানা আমাৰ পিকনিক ৰাইড এটা আছে, এবাৰ এবিবিৰ 1 ইয়াৰ কমপ্লিট হ'ব। আচ্ছা, চ' আমি গোটেই ৰাইডাৰ্ছ বিলাকে এটা পিকনিক ৰাইড মাৰিম হেচৰাঘাটা, আৰু তুমি আহিব লাগিব, চিয়'ৰ ডেফিনেটলি, ঠিক মইতো আছে? আহিমেই। আৰু তোমাৰ যিমান সকলো ফ্ৰেণ্ডছ ফেমিলি যি আছে চবকে লৈ আহিবা। গতিকে এতিয়া আমি ব্ৰেকফাষ্ট যাওঁ আৰু আমাৰ এটা স্মল ৰাইড আছে। লেটছ গো। এতিয়া আমি ওলাই গ'লো আমাৰ ব্ৰেকফাষ্ট লোকেশ্যনলৈ আৰু চব বস্তু ক্লিয়াৰলিকে কৈ আছো, চিন্তা নকৰিব। একচুৱেলি কথাটো হৈছে আছাম বাইকাৰ্ছ ব্ৰিগেডৰ 1 বছৰ কমপ্লিট হ'বলৈ গৈ আছে আৰু বেংগলোৰ থকা আমি অসমবাসীয়ে পিকনিকটো বৰকে মিছ কৰি আছো। সেইকাৰণে অসম বাইকাৰ্ছ ব্ৰিগেডে অহা 18 জানুৱাৰীত মানে দেওবাৰে এটি সুন্দৰ ৰাইড আৰু এটা মজা পিকনিক অৰ্গেনাইজ কৰিবলৈ গৈ আছে। এই পিকনিকটোত বহুত কিবা কিবি হ'ব গৈ আছে, যেনেকে মজা মজা অসমীয়া খানা, সুন্দৰ সুন্দৰ অসমীয়া কালচাৰেল এক্টিভিটি আৰু বিহুটোতো থাকিবই। সেইকাৰণে আপুনিও যদি আমাৰ লগত জইন হ'ব বিচাৰিছে তেতিয়াহ'লে মই স্ক্ৰীনত নাম্বাৰ এটা দি দিছো, সেইটোত আপুনি কণ্টেক্ট কৰি পেলাই ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আপোনাৰ তাত যদি এখন কাৰ আছে বা বাইক আছে তেতিয়াও আপুনি জইন কৰিব পাৰে, আৰু আপোনাৰ হাতত যদি এই দুটা নাইও তেতিয়াও আপুনি চিন্তা কৰিব নালাগে, কাৰণ আমি আপোনালোকক নিজে লৈ যাম। আপুনি আমাৰ লগত বাছ মানুহটো আহক, বাকী একো নালাগে। সেইকাৰণে স্ক্ৰীনত দিয়া নাম্বাৰটোৰ লগত আপুনি কণ্টেক্ট কৰি ল'ব পাৰে যদি আপুনি আমাৰ লগত এই মজা পিকনিকটোত আহিব বিচাৰে। দিয়ক পিছে আজিলৈ আহিছো, চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।